কালি পৰা আপোনাক সগুনৰ লগত তুলনা কৰি কৈছে যে আপোনাৰ হাত বুঢ়া গৰু নমৰে বুলি কৈছে। এইবিলাক বুজি নাপায় মই কিছুমান শব্দ চিধা কওক না তেতিয়া মই বুজি পাই। সকুনৰ আশীৰ্বাদত গৰু নমৰে বুলি কৈছে আপোনাক। কি আপোনাৰ ভাষ্যক সকুনৰ লগত তুলনা কৰিছে প্ৰমোদ বৰাই, প্ৰেচিডেণ্টে। এতিয়াও বুজি পোৱা নাই মই আপুনি কি কৈছে। ইউপিলে ক'ৰবাত মহভংগ হৈছে নেকি আপোনাৰ যি আজিৰ দিনত জনপ্ৰিয়তা সেয়া আছে? এই আমাৰতো আমাৰ বিপেফ দল আগৰ পৰাই বিৰাট জনপ্ৰিয়তা আছে, পাব্লিকৰ লগত আছে, ৰাইজৰ লগত আছে। আমি বিপেফ দল হিচাপে কোনো জাতিয়ে বা কোনো শ্ৰেণীৰ ৰাইজে যাতে দুখ নাপায় এই ধৰণত আমি কাম কৰিব বিচাৰিছোঁ। উদ্দেশ্য সেইটোৱেই। সকলো জাতি জনগোষ্ঠী আছে BTC অঞ্চলত, আমি একেলগে মিলি পেলাই আমি কাম কৰি যাম। এই উদ্দেশ্য লৈ পেলাই বিপেফ জন্ম হৈছে আৰু কাম কৰি যাম আমি। আৰু বিজনী বা কোকৰাঝাৰ বা চিডলি বা এনেকুৱা 15টা সমষ্টিৰ ভিতৰত যিটো কেণ্ডিডেট হ'ব NDA পাৰ্টনাৰ সেইটো আমি মানি ল'ম। এইবাৰ বিজনী সমষ্টিত প্ৰাৰ্থী কোনে হ'ব আপোনালোকৰ? এইটো বা কোন হয়, সময় আছে, মানে BPFৰ পৰা দিয়াটো সময় আছে। NDA মুঠতে 15টা সমষ্টিত, আমাৰ কথাটো হ'ল 15টা সমষ্টিত যোনে টিকেট নাপায় কিয় আমি NDAত কেণ্ডিডেট বুলি মানি পেলাই আমি কাম কৰিম। বিজেপিক লৈ আপোনালোকৰ ৰণকৌশল কেনেধৰণৰ তৈয়াৰ কৰিছে? কি ৰণকৌশল লাগে, আপোনালোকৰ দলৰ কি ৰণকৌশল লাগে, আমাৰতো হৈ আছে।